Hello guys, welcome back to my YouTube channel. আৰু আজি মই কিমান দিনৰ ভিডিও বনাইছো মানে মই নিজে গম নাপাওঁ আৰু হল চাগে 3 উইক মান ভিডিও নিদিয়া মই আৰু ইউটিউবত আৰু এতিয়া মই শুই আছিলো বিছনাতে এতিয়া শুই উঠি লগালগ ভিডিও বনাইছো মানে ব্যস্ততাৰ মাজতে কামৰ ব্যস্ততাৰ মাজতে আকৌ এটা নতুন ভিডিও এটা বনাম বুলিছো মানে ভিডিওটো ইমান ভালো নহয় নৰ্মালি ব্লগ এটা বনাইছো বুলি ভাবিছো মানে মই দিনটোত কি কৰোঁ কি নকৰোঁ মই ডিউটি কেনেকৈ যাওঁ কি কৰোঁ এতিয়া মই জাষ্ট শুই উঠিছো এতিয়া মানে 12টা বাজিব হ'ল দুপৰীয়া হ'ব হ'ল আৰু মানে এতিয়া ডিউটি আছে 12টাৰ পৰা এতিয়া ডিউটি যাম ডিউটি জয়েন কৰিমগৈ এতিয়া মুখতকেইটা মানে অলপ গা চা ফ্ৰেছ হৈ লওঁ গা চা ধুই পিনে ফ্ৰেছ হৈ লওঁ কিবা কিবি খাম খাই পিছত ডাইৰেক্ট ডিউটি যাম আৰু দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাম বুলি ভাবিছোঁ জাষ্ট নৰ্মেল ব্লগ আৰু আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিল মানে এনেকৈ কামৰ ব্যস্ততাৰ মাজতে ভিডিঅ' দি থাকিম বুলি ভাবিছোঁ আপোনালোকে যদি চাই ভাল পায় লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যেতিয়া ভাল লাগিব মানে বহুত হেঁপাহত বনাইছোঁ ভিডিঅ'টো আপোনালোকে যদি ছাপোৰ্ট কৰে যেতিয়া মোৰ ভাল লাগিব বলক মই এতিয়া মুখ হাত ধুই পিনে ফ্ৰেছ হৈ মেলি আহি পিনে আকৌ লগ পাইছোঁ গাইজ আৰু প্লিজ ছাপোৰ্ট কৰিব তো গাইজ এতিয়া মই মানে মুখ হাত ধুই আহি পিনে লগালগ এতিয়া ভাত খাব লৈছোঁ আৰু ভাত মই কিহে খাইছোঁ চাব দেই আৰু মই ভাত খাইছোঁ এফালে কণী মানে ডিম আৰু এফালে আলু এফালে ভাত দেখিছে আপোনালোকে মানে বনোৱা নাই ৰাতি বনাই থোৱা মানে শাক ভাতে খাইছোঁ আৰু আমি ল'ৰা হয় ন এতিয়া আকৌ বনাই শুই উঠি লগালগ ভাত বনাই টাইম মানে ইমান নাই এতিয়া লগালগ 12:30 আকৌ জইন কৰিব লাগিব এতিয়া 12:03 মান হ'লেই টাইম আৰু ডাইৰেক্ট এতিয়া খাই বৈ উঠি পিনে মই কাপোৰ চাপোৰ পিন্ধি আপোনালোকক আকৌ লগ পাই আছোঁ কাপোৰ পিন্ধা দেখুৱাই আছোঁ কাপোৰ পিন্ধা দেখাব লাগিব নেকি দেখুৱাই দিম বাৰু কাপোৰ পিন্ধা দেখাম আজি মানে কি কৰোঁ কি নকৰোঁ সকলো দেখাম বুলি কৈছোঁ চব দেখাম চাই থাকিব গাইজ মই ৰেডি হৈ গ'লোঁ মানে ডিউটি যাবৰ কাৰণে আৰু এইফালে চাওক বৰষুণটো দিয়ে আছে চেম চেম কৰি তেতিয়াই যাম গোটেইটো মানুহটো মই চাওকচোন গোটেই বৰষুণ দি আছে এইফালে পূৰা বৰষুণ দি আছে মানে ইমানো ডাঙৰকৈ দিয়া নাই মানে চেম চেমকৈ দি আছে আৰু কিন্তু মই মানুহটো গৈ তিতি যাম চাগে স্কুটিত যাম ন আৰু মোৰ চিনেমা এখন পূৰা মডিফিকেশ্যন কৰিলোঁ অলপ দেখুৱাই আছোঁ আৰু তিতি যাম চাগে এতিয়া বলক তিতি গ'লতো ডিউটি জইন কৰিব লাগিব ন আৰু নহয় ডিউটি জইন নকৰিলেতো গালি শুনিব লাগিব বলক একেবাৰে মানে মই ডিউটি তাত লগ পাম নহ'লে মাকে সময় কিবা দেখুৱাই থাকিম যদি বৰষুণত তিতি যামতো দেখুৱাব নাই দেৰিও হৈছে ঠিক আছে বলক দেখিছে মই তিতি এতিয়া হেৰি মানে ডিউটিলৈ গৈ আছোঁ এইফালে পূৰা বৰষুণ দি আছে এইফালে চাওক পূৰা বৰষুণ দি আছে আৰু এইফালে মোৰ চিনেমা আগপিনে মডিফিকেশ্যনটো আৰু এইফালে বৰষুণৰ বতৰ তাজা চাওক বাগান আৰু এইফালে ৰ'দ মানে আমাৰ মানে ডিব্ৰুগড় চকী আছে ৰ'দটো এইফালে ये मौसम की बारिश ये बारिश का पानी ये पानी की बूंदे तुझे ही तो ढूंढे ये मिलने की দাদা মোবাইলটো চেঞ্জ কৰি ল'ব গোটেই ধোঁৱালে আদা হৈছে দাদা চেঞ্জ কৰি ল'ব দেই দাদা পূৰা ভিৰ মাৰিছে গাইজ মোৰ পূৰা দেৰি হৈছে এইফালে আৰু এইফালে দেখিলে জিমনি আগত এখন জিমনি গৈ আছে আৰু পিছত মই গৈ আছোঁ আৰু গাড়ীখন ভাল লাগিছে দেই কিবা এটা মানে সৰু মোৰ থাৰতকৈ বহুত সৰু হয় এইফালে পূৰা ভিৰ এতিয়া মই জিমনি কভাৰ এটা বিচাৰিছোঁ কিন্তু নোৱাৰিছোঁ এইফালে বোকা মাৰিছে জিমনিয়ে মোক গাইজ জিমনিয়ে পাৱাৰফুল আছে দেই পূৰা অ'ভাৰডিঙৰ কাৰণে জিমনিখনো ভাল আছে নেকি গাইজ পূৰা ফালন দিছে আৰু মই এইফালে এতিয়া চকেটিং পাৰ হৈ আহিলোঁ বাৰু আৰু এই পূৰা জিমনিয়ে মোক পানী মাৰিছে গাইজ জিমনি কাहाँ भाग रहे तू ओवरटेक करने पड़ेगा आपको जितने को ओवरटेक कर दिया हमने चलो अभी मैं मोबाइल कर रख के ड्यूटी ज्वाइन करने के लिए जा रहा हूँ ओके ड्यूटी पे मिल के तुम लोगों को अच्छे से बात करूँगा ओके ठीक है এতিয়া মই ডিউটি জইন কৰিবলৈ মানে পালোঁগৈ মানে য'ত পাব লাগিছিল আৰু মই এতিয়া পাৰ্কিং মানে তাতে আছোঁ মানে স্কুটিখন মানে পাৰ্কিং কৰিবলৈ মানে মোৰ চিনেমাখন আৰু পাৰ্কিং কৰিলোঁ এইফালে চিনেমাই আৰু এইফালে দেখিছে চিনেমাখন মোৰ বহুত দিনৰ মূৰত দেখুৱাইছোঁ আপোনালোকক আৰু এইফালে আছে লিখিলোঁ 18 আৰু এইফালে মানে বেলেগ মানে গ্ৰাফিক্স মাৰিলোঁ ইফালেও গ্ৰাফিক্স মাৰিলোঁ আৰু এখন দেখিছে মোৰ চিনেমা এখন আৰু বলক বেছি টেক্সচাৰ মাৰি থাকিলে মোৰ ঘৰত ডিউটি দেৰি হৈ যাব বলক এবাৰ ডিউটিৰ ভিতৰত লগ পাই আছোঁ
মই মানে সেইদিনা ভিডিঅ'টো বনাইছিলোঁ, আপোনালোকে দেখিছিলে, যেতিয়া মানে ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু আজি ভিডিঅ'টো কমপ্লিট কৰিম বুলি ভাবিছোঁ মানে। আৰু আজি আমাৰ ষ্ট'ৰত আছে মানে ফেশ্বন শ্ব' মানে এইটো বছৰেকৰ মূৰত নে কেতিয়াবা হয়, মই ক'ব নাপাওঁ ভালকৈ। আৰু চাব ফেশ্বন শ্ব' মোৰ দুখন এইফালে চাওক, মই পূৰা ৰেডি হৈ ল'লোঁ, ছোৱালী ল'ৰা সকলোৱে দেখাব মানে ষ্ট'ৰত যিমানখিনি আছে। আৰু আপোনালোকে ভিডিঅ'টো দেখাম বুলি ভাবিছোঁ, আপোনালোকে ভিডিঅ'টো একেলগে চাই গৈ থাকিব। আৰু এইফালে ৰেডি কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে মোক, তললৈকে চাওক ওপৰলৈকে, আৰু আপোনালোকে কমেণ্ট এটা কৰিব কেনেকুৱা মানে দেখিছে মোক। ভিডিঅ'টো একেলগে চাই গৈ থাকিব, বহুত ভাল পাব আৰু এনজয় হ'ব। আৰু ময়ো দেখাম, আজিলৈকে দেখুৱাই পোৱা নাই ফেশ্বন শ্ব', ফাৰ্ষ্ট দেখাম, চাই থাকিব ভিডিঅ'টো একেলগে। কলা নেকি কলি কি কলি জিটি কৰিলি নমস্কাৰ, মই ডিউকত চাৰ্টটো পিন্ধিছোঁ আৰু ডিউকৰ এইটো প্ৰাইচটো হৈছে 249 আৰু এইটো পিন্ধিছোঁ মই ষ্টুডেণ্টটো। আৰু পেণ্টটো পিন্ধিছোঁ আপোনাৰ ডিউকৰ পেণ্টৰ আৰু এইটো 2499 আৰু শ্বুজটো পিন্ধিছোঁ কৃষ্ণ ফেনত আৰু শ্বুজটোৰ নাম প্ৰাইচ হৈছে 399। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গায়ত্ৰী কোঁৱৰ। মই এযোৰ আজি পাৰ্টিৱেৰ ড্ৰেছ পিন্ধিছোঁ আগাছা। এযোৰ হৈছে 2999 আৰু এটা লৈছোঁ, এইটো ফিগৰ হয় 1499 আৰু এযোৰ ধুনীয়া ইয়াৰিংছ পিন্ধিছোঁ, এইযোৰ হৈছে ষ্টলেনৰ আৰু এযোৰ হিল পিন্ধিছোঁ, এযোৰ হৈছে হাই এটিটিউডৰ 899। থেংক ইউ। Holy
মই বৰ্তমান আজি পিন্ধিছোঁ ফিউজনৰ স্কাৰ্ট আৰু আমাচাৰ কুৰ্তা ছেট মই ছেট কৰি লৈছোঁ কম্বিনেশ্যন কৰি লৈছোঁ ইয়াৰ স্কাৰ্টটোৰ প্ৰাইচ হৈছে 999 আৰু কুৰ্তাটোৰ প্ৰাইচ হৈছে 599 আৰু এটা বেগ লৈছোঁ বেগটো ফিটৰ হয় বেগটোৰ প্ৰাইচ হৈছে 1499 আৰু চেণ্ডেল পিন্ধিছোঁ হাই ভিডিঅ'টা চেণ্ডেলটোৰ প্ৰাইচ হৈছে 1499 নমস্কাৰ মোৰ নাম শ্ৰীমতী পূজা গগৈ মই আজি ৰিপ্ৰেজেণ্ট কৰিছোঁ ৰিঅ' হয় এইটো কিডছৰ ড্ৰেছ হয় আৰু ইয়াৰ প্ৰাইচটো খুবেই এফৰ্ডেবল প্ৰাইচত হয় 1349 আৰু মই এটা বেগ লৈছোঁ এইটো হাই এটিটিউডৰ হয় ইয়াৰ MRPটো হৈছে 1499 আৰু মই যিযোৰ শ্বু পিন্ধিছোঁ এইযোৰ পাৰফৰ্মেক্সৰ হয় খুবেই বেছি কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে আৰু ইয়াৰ MRPটো হৈছে 1499 থেংক ইউ এইটো ভেকেশ্যনৰ কাৰণে বেছি কমফৰ্টেবল হয় থেংক ইউ